এই তাকডাল ক'ত লুগম মোবাইল এটা হলি ইণ্টাৰনেটতে চাই লুগবা মাইক কম ৰ এ মায়ে ও কি গৈছো ৰ এই কি তই দিতে পরে মাতি আছো তো জলদি আ ৰ গৈছো ৰ কি আছো ৰ কি কি মোবাইল লাগে হা মোটা মোবাইল লাগে মোবাইল লাগে কি কৰা মোবাইল তই মোবাইল নহয় দে বিয়া পাতি দিম দে তো বিয়া পাতি দিবি তে জলটা না আলি 30 হবে যাও 30 হাবা যাবি তই বলটা না আলি 30 হবে যাও এই কি লাজ নহয় কিয় 30 হাবা যায় বিয়ার পিছতে সব 30 আছে তিৰি বিয়া কৰবা যা তই ওই কি কই ই কি হসি বিয়া তিৰি বিয়া কৰবা যা তই 30 হাবা যা তই 30 হাবা যা তই 30 হাবা যা বালছা 30 হাবা যাইহি ও বাবু আসুন মোর পাশে তো মায়ের ভয়তে দেখছে নহয় মাক বৰ ভয় কৰিছে কিয় মায়ে তোক ইমান মৰম কৰে সৰুৰে পৰা কিমান ডাঙৰ কষ্ট কিমান বিপদ আপদ পাৰ হৈ হ'লেও মায়ে তোক মৰম কৰি ডাঙৰ কৰিছে কোনোবা দিনা নাখনলৈকে থাকিলে মায়ের মায়েৰে মুখখন উগল তোক কিমান যত্ন কৰি খুৱাই বুৱাই ডাঙৰ কৰিছে বুজাইছি শিকাইছি সেই মায়েক তো ভয় কৰা কিয় ভয় কৰিছা কচোন আজি 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 মোক মাইক থাকে কিয় মায়ে এনে এনে মাইক থাকে নহয় বুজা নাই তোৰ কিবা দোষ হৈছে মই দূৰৰ পৰা কিবা শুনি আছোঁ কিন্তু কচোন কওঁ আজি তই কি দোষ কৰিছা ক'ব মই তোক ক'ম দে কথাটো দুখটো ভয় নকৰে তই মোক এটা মোবাইল লাগে বুলি মোবাইল হয় ভগৱান তই এই ইমান নামমান চলি তই তো মোবাইল কি কৰা হে বাবু কোন শ্ৰেণীত পঢ়া লাগে কোন শ্ৰেণীত পঢ়া কৈছোঁ ক'ত সৰু ছোৱালীক মোবাইল লাগে কিয় লাগে মোবাইলত বহুত ধৰণৰ ভাল বেয়া চব কথা আহে ভাল কথাও আহে বেয়া আছে কোনো তোৰ যদি বেয়াৰ ফালে নিচা গেল তেতিয়া তোৰতো গলাই গেলি সেইকাৰণে মায়ে তোক মোবাইল দিব খোজে নহয় মই মাক মোবাইল খুঁজতে মোবাইল নাদাম বুলি কৈছো তোক মোবাইল লাগে মোবাইল কৰা কি মোবাইলত ভাল কথাও আহে বেয়া কথাও আহে বেয়া কথাটো ধৰিলি যদি তইতো সৰু ছোৱালী আকৌ নাজানা মায়ে সেই ভয়তে তোক মোবাইলৰ কথা বাধা দিছে তেনেহ'লে মায়ে মোক বিয়া পাতি দিম বুলি কৈছো সেইকাৰণে মই বিয়া কৰাম বুলি কৈছো পইচা তই বিয়া কৰবি হা অতি প্লে গাখীৰলৈ বাচা বিয়া ইথান নহয় বিয়া কৰাৰ কথা সৰু ছোৱালীৰ মুখত আয়ো ভাল নোবোলে সৰু ছোৱালী বিয়া নকৰে নহয় নহয় মায়ে কৈছে তোক কথাটোত বাধা দিছে তই ডাঙৰ ৰণাই পোৱালা চলি এটা তই এতিয়া মনোযোগ দি ডাঙৰৰ হাক বচন মানি চলিব লাগে মনোযোগ দি কিতাপ পঢ়িব লাগে মায়ে আৰু দেউতাই যি ভাল কথাগিলা শিকায় সেইমতে কাম কৰিব লাগে তেতিয়াই দেখবি স্কুলতো তোৰ ভাল ৰিজাল্ট হ'ব গম পাইছা না নাই সকলো ফালে তোৰ ভাল হ'ব আৰু আন মানুহবিলাকেও তোক ভাল বুলি ক'ব আমাক ভালটোহে লাগে হয় না নহয় কৈছোঁ ভালটো লাগে ডাঙৰ মানুহে বিয়া কৰি কিবা কৰে টানাৰ কথা আমাৰ কথা আমি মনোযোগ দি মা দেউতাৰ কথা শুনি সেই একে ময়ো সৰুকালতে মা দেউতাৰ কথা শুনিছিলোঁ সেইকাৰণে আজি তোক বুজাব পাৰিছোঁ এলা কথা মায়ে যে তোক এলা কথা কৈ গালি পাৰিছিল মাৰিবা খুজিছিল কিয় জানানা তোৰ বেয়া দুখবিলাক যাতে নহওক এই এটা কথা মনত কৰিম শ্ৰৱণ কুমাৰৰ নাম শুনিছা না তই এটা চলি আছিল সি মাক দেউতাকক ইমান ভক্তি কৰিছিল যে তই শুনিলে আচৰিত হৈ গ'ল মাক দেউতাক বিয় চকু দি দেখা নাপোৱা আছিল দেখা নাপায় দুৰ্বল হৈছিল বুঢ়া হৈছিল নহয় তাহোনাৰ মনত কিন্তু এটা ভাৱ আছিল তাহোন তীৰ্থ ভ্ৰমণ কৰিব যাওঁ কিন্তু কেনেকৈ যায় অন্ধ মানুহ তীৰ্থ যেনে কাঠুক যাব বাৰাণসীত যাব গুৱাহাটীত তীৰ্থস্থানবিলাক যে আছে ভাল ভাল মন্দিৰবিলাক আছে হাজক যাব হয়গ্ৰীৱ মাধৱ মন্দিৰ চাব যাব এলাখন ভাৱ কৰিছিল তাহোন কিন্তু তাহোন যায় কেনেকৈ এতিয়া উপায়তো নাই সি ইমান ভাল পাইছিল মাক দেউতাকক ছোৱালীটোৱে কি কৰিছিল জানানা এখন ভাৰ আনিছিল ভাৰ দুটা পাচি ডাঙৰ পাচি
ইফালেও এটা আছে ইফালেও এটা আছে, মাজেদি বাঁহ হাদলা বান্ধি দিহিংকে দাংছিল কান্দত। ঘৰখনৰ আগফালে এটা পাচিত মাকক তুলছি, এটা পাচিত দেউতাকক তুলছি। কষ্ট ওজন হৈছি, দুটা মানুহতো ওজন হৈছি। সৰু চলি নেকি? সি অলপ অলপ ডাঙৰ হৈছি। সি কষ্ট কৰি হ'লেও সি গোটেই খোজ কাঢ়ি কাঢ়ি বিভিন্ন তীৰ্থস্থান দেখে গুচি টানা। তাৰমানে মোৰ কাৰণে আছে। অঁ, কানা কাৰণে নিজে খোজকাঢ়ি যাব নোৱাৰে, অন্ধ আছে। গতিকে পুতাকে দেখে পুতাকে দেখে খুচি। পুতাকটো ভাল আছিল নহয়, চকু দি দেখে। চাওঁচোন মাক দেউতাকৰ সুখৰ কাৰণে ই কিমান কষ্ট কৰিলে। তাৰোপৰি আৰু আমাৰ দেশত যিমানবিলাক ডাঙৰ ডাঙৰ মানুহ আছে, প্ৰত্যেকটা ডাঙৰ মানুহে মাক দেউতাকৰ কথা মানি চলিছে। গতিকে তই কিবা দোষত পৰিবি, তোৰ কিবা বেয়া দোষ আহিব, তোৰ গাত বেয়া কাম কৰিবি, বেয়া হৈ যাবি, মাইতো সেইটো সহ্য নকৰে, দুখ পাই নহয় মনত। তই যাতে ভাল হ, সেইকাৰণে তোক বুজনি দিছে। মোবাইলটো সাধাৰণ কথা এটা, মিলি দিব পাৰে, দিব। তই ডাঙৰ যেতিয়া হবি তেতিয়া তোক মোবাইল লাগিব। আজিকালি নেটৰ যুগ নহয়, মোবাইল লাগিব তোক, ভাল কথা আছে তাত। কিন্তু বেয়া কথাও বহুত আছে। সেইকাৰণে এতিয়া মোবাইলৰ সময় নহয়। অঁ, তই আজিৰ পৰা মাৰ কথা মানি চলিবি দে গদ। মাৰ কথা ভালকৈ মানি চলিবি, তেতিয়াই চাবিচোন তোৰ পঢ়া পাতিও ভাল হ'ব, স্কুলতো তই নম্বৰবিলাক আগুৱাই দিবি। এতিয়া কেই নম্বৰ আছা তই, তাত কৰি আগুৱাই যাব পাৰি। হা, তেতিয়াই তই স্কুলৰ বৃত্তি পাবি, মেট্ৰিক পৰীক্ষাটো তোৰ ভাল হ'ব। এই ভাল কামনা কৰিছোঁ। অঁ দাদু, আজিৰ পৰা মই মাৰ কথা শুনিম দে। বহুত বুজলা আছে। চব বুজি পাইছাতো? ভাল কথা, ভাল কথা ক'বা, মাৰ কথা মানি চলিবা ন। ওম নমঃ কৃষ্ণায় বাসুদেবায় গোকুলনন্দনায় নন্দ গোকুল কুমারায় শ্রীকৃষ্ণায়। অপরাধ সহস্রাণি ক্রিয়ন্তে অহর্নিশোময়া नमो ब्रह्मण्यो देवाय गो ब्रह्मणो हिताय जगत हिताय कृष्णाय गोविंदाय